কিয় কাৰণ ত্ৰিজগতৰ পতি লক্ষ্মী নাৰায়ণক একেলগে লভিলো দৰ্শন এই বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী কি পৰম কৰোণাময় জগত জননী উভয়কে চৰণ এই দিনহীন নাৰদৰ শতসহস্ৰ প্ৰণাম প্ৰভু ওঠা সন্তা তোমার আগমন অতি আনন্দিত মরা তোমার খবরের গীত করে পরম তৃপ্তি আমি লভিবন্ত বাৰু কোৱাচোন দেৱৰ্ষী হঠাৎ বৈকুণ্ঠ পুৰীলৈ অহাৰ উদ্দেশ্য বাৰী ত্ৰিজগতৰ প্ৰতি স্বয়ং জনাৰ্দনকো আজি মই ক'ব লাগে এই বৈকুণ্ঠলৈ আগমনৰ উদ্দেশ্য এ ধৰা উদ্দেশ্য থেকে মহা আপনার দুই রেখিপাত মূর্ণখন নারদর সেই অভিলাষ কিন্তু বুলি ৰৈ গলা কিয় দেৱৰ্ষী প্ৰকাশ কৰা তোমাৰ মনৰ অভিলাষ চলনাকাৰী নিশ্চয় চলনাত মাৰ্গ এই কথা মই আগেই জানিব লাগিছিল কিন্তু দয়াময় এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰেই তথাপিতো দয়াময় কৰিছিল কওক এই মত্যৰ মানৱে অহংকাৰত মত্ত হৈ পাহৰি গৈছে ধৰ্মৰ মহাত্মা আৰু পাহৰি পেলাইছে প্ৰভু আপোনাৰ নামৰ মহিমা ইমানটি যদি দুষ্ট দমন আৰু আজন্ত্ৰক পালন নকৰে এই জগতত আপোনাৰ নাম নাথাকিব দুষ্ট দুৰ্জনৰ বিনাশ কৰিবৰ বাবে আমি এক নতুন পৰিকল্পনাৰ কৰিছোঁ মাত্ৰ এই ক্ষেত্ৰত তোমাৰ সহায়ৰ হ'ব প্ৰয়োজন অনন্তরক্ষী মহিমাময় দীনবন্ধু দেব তোমার অপরিমা লীলা প্রভু তোমার লীলা বুঝিব এই জগতের কার শক্তি নাই